নমস্কাৰ সঞ্জয় বৰা চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই লৈ যাম আপোনালোকক গৰঙা পূজা মণ্ডপলৈ আৰু গৰঙা যাম তাৰ পূজাৰ মানে সকলো দৃশ্য দেখাম চাই থাকক আৰু মোৰ লগত যাব ভীম যাব লহিতা যাব আৰু জানটো গুটি আমি গোটেইকেইটি যাম এতিয়া গৰঙালৈ আৰু আপোনালোকক তাৰ দৃশ্য দেখাম আৰু কি কি ওলায় কি কি নোলায় নে কি আমাৰ বসন্তী ৰেডি এতিয়া যাব লাগে ডাইৰেক্ট ৰেডি নে কি ৰেডি ব'লা ফাইনেলি এতিয়া আহি পাই গ'লো এই গৰঙা আৰু ইয়াতো মানুহ এতিয়া বহুত হৈছে আমি এতিয়া জাষ্ট পাইছোঁ সোমাই যাম এয়া আপোনালোকৰ চাওক এয়া এতিয়াও গাড়ী বহুত ভিৰ হৈ আছে মানুহ বহুত আছে আমি এতিয়া ভিতৰলৈ সোমাই যাম তাতো দেখামগৈ পূজা ভাগ দেখাম প্ৰথমতে তাৰপিছত দোকান পোহাৰ মানে যি য'ত দেখোঁ চব সকলো দেখাই যাম চাই থকা ভিডিঅ'টো অকণ স্কিপ নকৰিব শেষলৈকে গৰঙাৰ মেইন তোৰণ এইখনেই আৰু আমি এইখনেদিনিয়ে সোমাই যাম গৰঙাৰ পূজা মণ্ডপলৈ আৰু মানুহ চাওক যথেষ্ট মানুহ হৈছে ঘৰৰ পৰিয়ালৰ সৈতে আহিছে পূজা চাবলৈ কিন্তু মুখত কেৱল হাঁহি আগতে আমিও গৈছিলোঁ মা দেউতাৰ লগত হাতে হাত ধৰি পূজা চাম বুলি যেতিয়া মাহঁতে বেলুন বা কিবা এটা কিনি দিয়ে আমাৰ মন বহুত ফূৰ্তি লাগিছিল আৰু তেনেদৰে এতিয়া কণ কণ মইনা মইনীসকলক দেখিছোঁ হাতে হাতে বেলুন বন্দুক গাড়ী লৈ আহিছে আৰু মুখত হাঁহি কিমান এটা আনন্দময় পৰিৱেশ চাওক ভিডিঅ'টো শেষলৈকে আৰু আনন্দময় পৰিৱেশৰ মাজত মই আপোনালোকক লৈ আহিছোঁ আজি গৰঙা পূজা মণ্ডপলৈ চাওক কিমান এটা ধুনীয়া পৰিৱেশ
গৰঙালৈ আহিলোঁ, গৰঙাৰ পূজা মণ্ডপ দেখালোঁ আৰু ইয়াৰ বহুত মানুহ আছে সেয়াও দেখালোঁ। এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতে, বেছি দীঘল নকৰোঁ আৰু এতিয়া গৈ পেলাই মেৰাপানীত সোমাম। মেৰাপানী ৰাতি ভিডিঅ' দিম, এইটো নেক্সট বেলেগ ভিডিঅ' এটা যাব আপোনালোকৰ মাজলৈ। ঠিক আছে, এতিয়া বাই বাই, ইয়াতে সামৰণি মাৰিছোঁ, বেছি দীঘল নকৰোঁ। জয় অসম।